ৰেডি হৈছে আমাৰ ক্লাছ 3 আৰু ক্লাছ 4 দুটাৰে আমি ফলাফল ঘোষণা কৰিম আৰু এই ফলাফলটো অনলাইন দিয়া যাব। আজি ৰাতি আমাৰ ব্যৱস্থা হ'ব, ৰাতি 12টা বজাৰ পিছত চেষ্টা কৰিব আপলোড কৰিবৰ কাৰণে, যাতে ৰাতিপুৱা যিবিলাক পৰীক্ষাৰ্থী আছিলে ৰাতিপুৱা নিজৰ ফলাফল অনলাইন চাব পাৰিব। ইয়াতে আমি কোনে কোৱালিফাইড হৈছে কোনে আনকোৱালিফাইড হৈছে সেইখিনিৰ কাৰণে আমি গোটেইখিনি ট্ৰান্সপেৰেঞ্চি পাৰদৰ্শিতা ৰাখি পেলাই আমি OMR শ্বীট প্ৰত্যেক ইণ্ডিভিজুৱেল এটা পৰীক্ষাৰ্থীৰ ইণ্ডিভিজুৱেল OMR শ্বীট আমি আপলোড কৰিছিলোঁ আৰু লগতে আনসাৰ কি আপলোড কৰা হৈছিলে। ৰিজাল্ট ৰেডি হৈছে আৰু অহাকালি 7 তাৰিখে আমাৰ ক্লাছ 3 আৰু ক্লাছ 4 দুটাৰে আমি ফলাফল ঘোষণা কৰিম আৰু এই ফলাফলটো অনলাইন দিয়া যাব। আজি ৰাতি আমাৰ ব্যৱস্থা হ'ব, ৰাতি 12টা বজাৰ পিছত চেষ্টা কৰিব আপলোড কৰিবৰ কাৰণে, যাতে ৰাতিপুৱা যিবিলাক পৰীক্ষাৰ্থী আছিলে ৰাতিপুৱা নিজৰ এপ্লিকেশ্যন নম্বৰ আৰু নিজৰ পাছৱৰ্ড দি পেলাই নিজৰ ফলাফল অনলাইন চাব পাৰিব। ইয়াতে আমি কোনে কোৱালিফাইড হৈছে কোনে আনকোৱালিফাইড হৈছে সেইখিনিৰ কাৰণে আমি গোটেইখিনি ট্ৰান্সপেৰেঞ্চি পাৰদৰ্শিতা ৰাখি পেলাই আমি OMR শ্বীট প্ৰত্যেক ইণ্ডিভিজুৱেল এটা পৰীক্ষাৰ্থীৰ ইণ্ডিভিজুৱেল OMR শ্বীট আমি আপলোড কৰিছিলোঁ আৰু লগতে আনসাৰ কি আপলোড কৰা হৈছিলে। যিমানটা পৰীক্ষা হৈছে প্ৰত্যেক পৰীক্ষাৰ আমাৰ যোনটো আনসাৰ কি এইটো এক্সপাৰ্ট কমিটি আমি বনাইছিলোঁ আৰু এক্সপাৰ্ট কমিটিৰ পৰা আনসাৰ লৈ পেলাই আৰু পৰীক্ষাৰ্থীবিলাকৰ পৰা যিখিনি অবজেকশ্যন আহিছিলে সেইখিনিও কনচিডাৰ কৰি পেলাই আমি আনসাৰ কি বনাই দিয়া হৈছিলে। এতিয়া আমাৰ পৰীক্ষা হোৱাৰ পিছত যেনেকৈ মই কৈছোঁ OMR আনসাৰ শ্বীটবিলাক আমি চিল কৰি খানাপাৰাত লৈ আহিছোঁ আৰু ইয়াতে আমি চেণ্ট্ৰেলাইজড কৰি পেলাই স্কেনিং কৰিলোঁ। স্কেনিং কৰোঁতে চাৰিওফালে আমাৰ CCTV ছাৰ্ভিলেঞ্চ কেমেৰা আৰু আপোনালোকৰ মাজৰ পৰা সংবাদ মাধ্যমৰ কিছুমান বন্ধুবিলাক গৈ পেলাই চাইছোঁ যে আমাৰ কেনেকৈ স্কেনিং আমি কৰিছোঁ। স্কেনিং কৰাৰ পিছত OMR আনসাৰ শ্বীট প্ৰত্যেক ইণ্ডিভিজুৱেল আনসাৰ শ্বীট আমি আপলোড কৰিছোঁ, যাতে যিকোনো পৰীক্ষাৰ্থী নিজৰ OMR শ্বীট ডাউনলোড কৰি পেলাই চাব পাৰে। লগতে আনসাৰ কি দিয়া গৈছিলে আনসাৰ কি আৰু নিজৰ OMR শ্বীট মিলাই নিজৰ এটা আন্দাজো কৰিব পাৰিছে যে পৰীক্ষাত মই কেনেকুৱা কৰিছোঁ। এতিয়া আমাৰ অহাকালি যোনটো ফলাফল ঘোষণা হ'ব তাতে আমাৰ প্ৰত্যেক পৰীক্ষাৰ প্ৰত্যেক কেটেগৰীৰ আৰু যেনেকৈ বিভিন্ন কেটেগৰী যেনেকৈ SC ST OBC জেনেৰেল সেইবিলাকৰ কাৰণে বেলেগ বেলেগকৈ কাট অফ আমি কালি ঘোষণা কৰিম। তো কাট অফ মাৰ্কছ আমাৰ সেৱাৰ ৱেবছাইটত থাকিব আৰু ইণ্ডিভিজুৱেল ৰিজাল্ট চাবলৈ নিজৰ পাছৱৰ্ড আৰু নিজৰ এপ্লিকেশ্যন ID এইটো ভৰাই পেলাই পৰীক্ষাৰ্থীবিলাকে চাব পাৰিব। গতিকে একদম ট্ৰান্সপেৰেণ্ট হিচাপে আমি কৰি আছোঁ। অহাকালি www.site.sebaonline.org আৰু assam.gov.in এই দুটা ছাইটতে ৰিজাল্ট আৰু ফলাফল পোৱা যাব। ফলাফল পোৱাৰ পিছত আমি পৰৱৰ্তী ষ্টেজত আমাৰ স্কিল টেষ্ট গ্ৰেড 3 কাৰণে স্কিল টেষ্ট হ'ব। স্কিল টেষ্টৰ ভিতৰত 3 প্ৰকাৰৰ টেষ্ট আছে। এটা হ'ল কম্পিউটাৰ স্কিল টেষ্ট, ছেকেণ্ড হ'ল ড্ৰাইভিং স্কিল টেষ্ট আৰু যিবিলাকে ষ্টেনোগ্ৰাফিৰ কাৰণে এপ্লাই কৰিছে এইটো ষ্টেনোগ্ৰাফি স্কিল টেষ্ট। গতিকে সেইখিনিৰ কাৰণে আমি এটা বেলেগ শ্বিডিউল এটা আমি দিম আৰু আমাৰ পৰীক্ষাৰ্থী যিমানটা ভেকেঞ্চি আছে তাতকৈ 1:2 মানে 2 গুণ পৰীক্ষাৰ্থী আমি ইয়াতে স্কিল টেষ্টৰ কাৰণে মাতিম যিবিলাক কোৱালিফাই কৰিব। গতিকে সেইখিনি স্কিল টেষ্ট কিছুদিনতে পতা হ'ব, যাতে আমি খুব সোনকালে ৰিজাল্ট ফাইনেল ৰিজাল্ট যোনটো মেৰিট লিষ্ট হ'ব সেই মেৰিট লিষ্টত আমাৰ OMR শ্বীটত যিখিনি অংক পাইছে কেণ্ডিডেট তাৰপিছত যোনটো স্কিল টেষ্ট হ'ব সেই দুটাৰে যোগ কৰি পেলাই মুঠ টোটেল যোনটো হ'ব তাৰ ওপৰতে মেৰিট লিষ্ট বনোৱা হ'ব, ফাইনেল মেৰিট লিষ্ট।